নমস্কাৰ, সুপ্ৰভাত সকলোকে। পুৰণা বছৰ যাওঁ হৈছে, সেই গতিকে আহিলোঁ মই কামেং নদীত অকণ ফুৰিবলৈ, আপোনালোকক দেখুৱাবলৈ আৰু ইয়াৰ প্ৰকৃতিৰ হাঁহি মনোৰমা দৃশ্যবিলাক আৰু বৰ উপভোগ কৰক আহি পেলাই। ধন্যবাদ। আৰু ইয়াত অহাৰ লগে লগে আপোনালোকৰ বেমাৰ বা মনৰ বেমাৰ বা যিকোনো বেমাৰ ব্যাধিবিলাক নাইকিয়া হ'ব। প্ৰকৃতিৰ লগত যেনেকৈ আমি বসবাস কৰোঁ, প্ৰকৃতি নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ, আমি নহ'লে প্ৰকৃতি জীয়াই থাকিব নোৱাৰে। ঠিক তেনেদৰে এওঁলোকৰ লগত খাপে খাই মিলি থাকিব লাগিব আৰু সদায় সত্যটো জয় দেই, আৰু সত্য কেতিয়াও লুকাই নাথাকে। এইটো ধৰাবন্ধা কথা, প্ৰভুৰ বাণী শ্ৰীকৃষ্ণৰ। ধন্যবাদ। প্ৰকৃতি চাওক কেনেকৈ ধুনীয়াকৈ হাঁহি আছে আমাৰ লগত, আৰু আমি তেওঁৰ লগত কিমান আনন্দ পাইছোঁ আৰু হাঁহি আছোঁ। আৰু এনেকুৱা হৈছে জীৱন, আৰু জীৱন মানে কি জানেনে বাৰু আপোনালোকে? জীৱন হৈছে দুখ, সুখ। যিমানেই দুখ পাব আপুনি সিমানেই সুখ পাব। আৰু দিন ৰাতি এয়া হৈছে মায়াৰ পৃথিৱী, ইয়াকে কয় সংসাৰ আৰু ইয়াকে কয় জীৱন। আৰু দেখিছেনে পাহাৰ, পৰ্বত, ভৈয়াম, নদী একেলগে। আৰু এইখিনি হ'ল বাসুদেৱ গোবৰ, আৰু এইখন এই ছাইডেদি এইকণদি পাৰ হয়, এইকণ দেখিছেনে সৰুকণ দি পাৰ হৈ সিফালে এখন সৰু অকণ আছে, পাৰ হৈ যায় বাসুদেৱ। আৰু এইয়া দেখিছেনে, আৰু এতিয়া খৰালি দিন, এতিয়া পানী নিশ্চয় কম। যেতিয়া আপোনাৰ পানী বাৰিষা দিন আহিব, তেতিয়া ভৰিব তেনেকৈ মানুহৰ বিহু আহে, য'ত আমি ৰং সলাওঁ। তেনেকৈ নদীও প্ৰকৃতিও আপোনাৰ ৰং সলনি হয়, তেওঁলোকৰো বিহু আহে। আৰু ইয়াত থকা দেখিছেনে কাঠ কিমান মূল্যৱান কাঠখিনি পৰি আছে। আমাৰ তাত হয় মইতো কাঠকেইডাল নি পেলাই কিবা কিবি বনালোঁ হয়। ধন্যবাদ।